মহানগৰীৰ পিছত ৰঙিয়া আৰক্ষীৰ জালত গভাই চোৰৰ দল এজন পলাতক নিশাৰ ৰঙিয়া আৰক্ষী অভিযান চলাই আটক কৰে 4টাকৈ গভাই চোৰক ৰঙিয়া থানাৰ নগৰ পৰিদৰ্শক বিষ্ণুজ্যোতি বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ৰঙিয়া হাইৱে চকত AS01SC 1088 নম্বৰৰ এখন এল্টো বাহন সন্দেহজনকভাৱে প্ৰত্যক্ষ কৰে পাছত উক্ত বাহনখনেৰে লুটপাট কৰি থকাটো নিশ্চিত কৰি কৰায়ত্ব কৰে চোৰৰ দলটোৰ লগতে জব্দ কৰে চুৰি কাৰ্যত ব্যৱহাৰ কৰা বাহনখন আৰক্ষী চোৰৰ দলটোৰ পৰা জব্দ কৰে 6খন বেল মেটাৰ ডিছ এযোৰ সোণৰ খাৰু সোণৰ চেইন 4টাকৈ টুকুৰা এটা সোণৰ আঙুঠি কাণৰ ৰিং এটা স্ক্ৰু ড্ৰাইভাৰ এপাৰ্ট ৰেঞ্চ আল্টো গাড়ীসহ 5টাকৈ মোবাইল ফোন আটকাধীন চোৰ কেইজন ক্ৰমে সৰ্থেবাৰীৰ আইজুল হক বয়স 25 বছৰ চালক শিয়ালমাৰীৰ জামাল আলী বয়স 35 বছৰ 24 বছৰীয়া মোকালমাৰ ৰফিকুল ইছলাম 35 বছৰীয়া মোকালমাৰ শান্তমিয়া আৰু শিয়ালমাৰীৰ শাহজাহান আলী পলায়ন কৰে বৰ্তমান ৰঙিয়া আৰক্ষীয়ে উক্ত চোৰৰ দলটোক ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি নিজৰ জিম্মাত বিচাৰে নিউজ টেক্স ৰিপৰ্ট ডেইলি 24